Hello teachers, কেনে আছে আপোনালোক? আজি মই আপোনালোকলৈ লৈ আনিছো NIOS DLED পাঠ্যক্ৰমৰ question answerৰ 509 short and long question answerৰ দুটামান প্ৰশ্ন উত্তৰৰ আলোচনা। আহকচোন চাও। ইয়াত আপোনালোকৰ ইউনিট 1 to 5, ইউনিট 6 to 10 আৰু ইম্পৰ্টেন্ট আছে। ইয়াত মই এই তিনিটা ভাগৰ পৰা ইউনিট 1 ৰ পৰা 5 ৰ লৈকে ইয়াত ক্লিক কৰিছো। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে সমাজ বিজ্ঞান শিক্ষণৰ প্ৰকৃতি আৰু পৰিসৰ সম্পৰ্কে আলোচনা কৰক। আহকচোন আগবাঢ়ো উত্তৰটিলৈ। উত্তৰ সমাজৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক আৰু পৰিৱেশ সম্বন্ধীয় দিশৰ অধ্যয়নে হৈছে সমাজ বিজ্ঞান। স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বৱৰ্তী জ্ঞান আৰু বুজা পৰাৰে নতুনৰ লগত সমাযোজন আৰু ভৱিষ্যতৰ বিষয়ে পৰিকল্পনা কৰাৰ বাবে এই বিষয়টো প্ৰাথমিক পৰ্যায়ত আৰম্ভ কৰা হৈছে। সমাজ বিজ্ঞানে শিক্ষাৰ্থীক সমস্যা সমাধান আৰু সিদ্ধান্ত গ্ৰহণৰ দক্ষতা প্ৰদান কৰে। সমাজ বিজ্ঞানে কোনো কাৰ্যৰ বাবে মৌলিকভাৱে প্ৰয়োজনীয় আৰু আত্মবোধগম্য আৰু লক্ষ্য পূৰণৰ উপায়ৰ বাবে প্ৰয়োজনীয় দক্ষতা যোগান ধৰে বুলি পূৰ্বতেই নিৰ্ধাৰণ কৰি লোৱা হয়। আমাৰ মূল্যবোধ ঐতিহ্য আৰু সংস্কৃতি ধৰি ৰাখিবলৈ শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই সামাজিক সমস্যাত সংবেদনশীলতাৰ বিকাশ প্ৰয়োজনীয়। বিদ্যালয়ৰ পৰ্যায়ত শিকোৱা সমাজ বিজ্ঞানে যুৱমনত তেনে সংবেদনশীলতা আনিবলৈ চেষ্টা কৰে। প্ৰাথমিক পৰ্যায়ত প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশৰ ব্যাখ্যা ভাষা আৰু গণিতৰ যোগেদি কৰা হয়, কিন্তু তৃতীয় শ্ৰেণীৰ পিছপৰা শিশুৰ পৰিচিত পৰিৱেশৰ ওপৰত ভিত্তি কৰি বিষয়টোৰ প্ৰাৰম্ভিক ভাৱসমূহৰ লগত শিশুৰ পৰিচয় ঘটোৱা হয়। শিশুৱেও নগৰ আৰু গ্ৰাম্যাঞ্চল বিভিন্ন সামাজিক বিষয় যেনে দৰিদ্ৰতা, শিশুশ্ৰম, অসাক্ষৰতা, বৰ্ণ, শ্ৰেণী, অসমতাৰ বিষয়ে সংবেদনশীল হৈ পৰিবলৈ আৰম্ভ কৰিব। এই সূচীয়ে শিশুৰ দৈনিক অভিজ্ঞতা জীৱন প্ৰতিফলিত কৰে। এই শিক্ষণ পদ্ধতিয়ে এই পৰ্যায়ৰ শিশুসকলক পাৰ্থিৱ জৈৱিক সামাজিক সাংস্কৃতিক পৰ্যায়ৰ বিভিন্ন উদাহৰণৰ জৰিয়তে পৰিৱেশক বুজিবলৈ বিভিন্ন কাৰ্যসূচীত ব্যস্ত ৰাখিব। এনেদৰে প্ৰথম পেৰাগ্ৰাফটো লিখা হৈছে। প্ৰিয় শিক্ষাগুৰুসকল, যদি আপোনালোকে ইয়াৰ PDF ফাইলটো লাগে তেতিয়াহ'লে তলৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আহকচোন আগবাঢ়ো নেক্সট পেৰাগ্ৰাফলৈ। সমাজ বিজ্ঞানৰ পৰিসৰ। ইয়াত সমাজ বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে কোৱা হৈছে। শান্তিপূৰ্ণ সমাজ এখনৰ বাবে জ্ঞানৰ আধাৰ তৈয়াৰ কৰোঁতে সমাজ বিজ্ঞানৰ পৰিপ্ৰেক্ষাত জ্ঞান অবিচ্ছেদ্য। সমাজ বিজ্ঞানৰ সূচীয়ে পৰিচিত সামাজিক বাস্তৱতাৰ অনুসন্ধান আৰু আলোচনাৰ জৰিয়তে শিক্ষাৰ্থীৰ সচেতনতা বৃদ্ধি কৰে। সমাজ বিজ্ঞানে মানৱ মূল্যবোধ যেনে স্বাধীনতা, বিশ্বাস, পাৰস্পৰিক সন্মান, বৈচিত্ৰতাৰ প্ৰতি সন্মান আদিৰ প্ৰতি শক্তিশালী সংবেদন সৃষ্টি কৰাৰ বাবে দায়িত্ববোধ পালন কৰে। শেষৰ পেৰাগ্ৰাফটোত চাওক। ইয়াত এটা গুৰুত্বপূৰ্ণ বিষয় মন দিয়া উচিত যে সমাজ বিজ্ঞানৰ শিক্ষণে শিশুৰ চৌপাশৰ সামাজিক পাৰ্থিৱ আৰু সাংস্কৃতিক জগতখনৰ প্ৰতি বোধগম্যতা ঘনীভূত কৰিবলৈ আৰু মানৱীয় সম্পৰ্ক, মূল্যবোধ, ভাৱভংগী আদিৰ বিকাশ কৰিবলৈ বিষয়টোৰ বিস্তৃত পৰিসৰেৰে ই আগুৰি লয়। গতিকে আমি সকলোৱে ক'ব পাৰোঁ যে আমি জানো যে বিদ্যালয় পৰ্যায়ত বুৰঞ্জী, ভূগোল, পৌৰবিজ্ঞান, ৰাজনীতি বিজ্ঞান, অৰ্থবিজ্ঞান এই গোটেই সামগ্ৰিক দিশটোৱে সমাজ বিজ্ঞানৰ বিষয়টোক সামৰি লৈছে আৰু ইটোৰ লগত সিটোৰ সম্পৰ্ক আছে। গতিকে বিদ্যালয় পৰ্যায়ত আন্তঃপদ্ধতিত শিশুৰ বিদ্যায়তনিক বুজা লাঘৱ কৰিবলৈ আৰু তেওঁলোকৰ নিৰ্দিষ্ট বিষয়ৰ প্ৰতি নিজৰ মত দিবলৈ বিচক্ষণ কৰি তুলিবলৈ ব্যৱহাৰ কৰিব পাৰি, য'ত এজন শিকাৰুৰ সম্পূৰ্ণ বিকাশত অধিক অৰ্থপূৰ্ণ হ'ব। প্ৰথম প্ৰশ্নটোতে আপোনালোকৰ সমাজ বিজ্ঞানৰ শিক্ষণৰ প্ৰকৃতি আৰু পৰিসৰ সম্পৰ্কে আলোচনা কৰিবলৈ দিয়া হৈছে আৰু সেই তাৰ ওপৰত ভিত্তি কৰি এই প্ৰশ্নটোৰ উত্তৰটি প্ৰস্তুত কৰা হৈছে। আৰু এটা প্ৰশ্ন উত্তৰ মই কৈ দিওঁ। নাম্বাৰ 2টো আছে নেশ্যনেল ফ'কাছ গ্ৰুপ অন টিচিং ছ'চিয়েল ছায়েন্স 2006 মতে উচ্চ প্ৰাথমিক পৰ্যায়ত সমাজ বিজ্ঞানৰ শিক্ষণৰ উদ্দেশ্যসমূহ কি? অৰ্থাৎ ইয়াত NFG গ্ৰুপ অন টিচিং ছ'চিয়েল ছায়েন্স 2006 মতে সমাজ বিজ্ঞানৰ শিক্ষণৰ উদ্দেশ্যসমূহৰ বিষয়ে লিখিবলৈ প্ৰশ্নটোত কোৱা হৈছে। আহকচোন আগবাঢ়ো উত্তৰটিত। নেশ্যনেল ফ'কাছ গ্ৰুপ অন টিচিং ছ'চিয়েল ছায়েন্স 2006 উচ্চ প্ৰাথমিক পৰ্যায়ত সমাজ বিজ্ঞান শব্দটো ব্যৱহাৰ কৰিছিল। কেন্দ্ৰীয় বোৰ্ডে উচ্চ প্ৰাথমিক পৰ্যায়ত ইতিহাস, ভূগোল আৰু ৰাজনীতি বিজ্ঞান পাঠ্যপুথিত NCERTৰ দ্বাৰা প্ৰকাশিত সমাজ বিজ্ঞান শব্দটো ব্যৱহাৰ কৰিছে। শব্দৰ ব্যৱহাৰ যিয়েই নহওক কিয়
শিক্ষাৰ পৰ্যায়ৰ সৈতে সমাজ বিজ্ঞান শিক্ষণ প্ৰক্ৰিয়া সলনি হৈ থাকে এতিয়া আহক নেক্সট পেৰাগ্ৰাফত মই উদ্দেশ্যসমূহ আপোনালোকৰ বাবে ক খ গ ঘ 4টা পইণ্টত সহজ কৰি পেলাই প্ৰস্তুত কৰি উলিয়াইছো যাতে পইণ্ট সিস্টেমত পঢ়িলে আপোনালোকৰ সহজে বুজিও পাব আৰু লগতে মনত ৰাখিবলৈ সুবিধা হ'ব ক পৃথিৱীত বাস কৰা মানুহ আৰু আন জীৱৰ বিষয়ে থকা বুধৰ বিকাশ সাধন কৰা খ নাম্বাৰ 2 শিকাৰুক নিজৰ অঞ্চল ৰাজ্য আৰু দেশৰ বিষয়ে জ্ঞান প্ৰদান কৰা নাম্বাৰ 3 ভাৰতৰ অতীত আৰু আন অংশৰ সমসাময়িক বিকাশৰ বিষয়ে অধ্যয়ন কৰা আৰু শেষৰ উদ্দেশ্যটো হৈছে অৰ্থাৎ 4 নম্বৰ পইণ্টটো হৈছে দেশৰ সামাজিক আৰু ৰাজনৈতিক প্ৰতিষ্ঠান আৰু প্ৰক্ৰিয়াৰ কাৰ্যকাৰিতা আৰু গতিশীলতাৰ সৈতে পৰিচয় কৰোৱা এনেদৰে আলোচনা কৰিলে ক'ব পাৰি যে এই পৰ্যায়ত সমাজ বিজ্ঞানৰ ক্ষেত্ৰ ইতিহাস ভূগোল ৰাজনীতি বিজ্ঞান অৰ্থবিজ্ঞানৰ সৈতে আমি শিক্ষাৰ্থীসকলক পৰিচয় কৰাব লাগে আৰু লগতে দৰিদ্ৰতা নিৰক্ষৰতা শিশু শ্ৰমিক জাতি জনজাতি লিংগ আৰু পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ভূগোল আৰু অৰ্থনীতি পৰিৱেশ সম্পদ আৰু বিভিন্ন বিকাশৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰা হয় ঠিক তেনেদৰে ইতিহাসৰ বহুত্বৰ ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় স্থানীয় ৰাজ্যিক কেন্দ্ৰীয় চৰকাৰৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া গঠনৰ সৈতে শিশুক পৰিচিত কৰোৱা হয় আজিলৈ ইমানতে এই দুটা প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ লৈ অনা হৈছে ধন্যবাদ